নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি মানে আমি বিধানদা এয়া প্ৰাণজিত আৰু মই গোটেইকেইটা মানে লগ হৈছো। বিশেষকৈ মানে কি সৰভোগ মাঘী উৎসৱৰ কাৰণে কিছু আলোচনা চলিছে আমাৰ। মাঘী উৎসৱ নিশ্চয় আপোনালোকে বিহুৱা বিহুৱতীসকলে গম পায়। সৰভোগত এই জানুৱাৰী মাহৰ অহা জানুৱাৰী মাহৰ 21, 22, 23 তাৰিখত এটা সুন্দৰ ধুনীয়া অনুষ্ঠান আছে মাঘ বিহু। লগতে মানে বিহুৱতী প্ৰতিযোগিতা আছে। তাত মৌ বিহুৱতী, তাৰপিছত সৰু বিহুৱতী, বোৱাৰী বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা। গতিকে সেই বিষয়ক লৈ আৰু তাৰে আলোচনা। এতিয়া বৰ্তমান মই বঙাইগাঁৱত আছো। ইয়াৰে বহু কেইগৰাকী বিহুৱতী মানে অংশগ্ৰহণ কৰিব তাত। কিছু কথা হ'ল তাৰে লগতে আমি এতিয়া কিছু অলপ বিহু কৰিম বুলি ভাবিছো গোটেইকেইটাই। তাৰে লগতে আমি বিধানদাক কিবা অকণমান ক'বলৈ অনুৰোধ জনাইছো। ধন্যবাদ উদীপ্ত কলিতা। যিসকলে চাই আছে তেওঁলোকে কওঁ, সঁচাকৈ মাঘী উৎসৱ যিটো আমাৰ নামনি অসমৰ কাৰণে এটা গৌৰৱ। আমাৰ জেনেৰেলি আমাৰ নামনি অসমত বিহুৱতী প্ৰতিযোগিতা তেনেকুৱা আমাৰ ইয়াত স্কোপ বা তেনেকুৱা সুবিধা নাই। কিন্তু মাঘী যেতিয়াৰ পৰা আমাৰ জুনুতাৰ বিমান দাসৰ নেতৃত্বত যেতিয়াৰ পৰা হৈছে, সেইটো বৰ ধুনীয়া হৈছে। আমাৰ উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীসকলে এটা বৰ ধুনীয়া সুযোগ পাইছে। সেই কথা চিন্তা কৰি আমি আজি লগ হৈছিলোঁ। লগ হৈ বিভিন্ন কথা বতৰা পাতিলোঁ। কিন্তু শেষত বিহু মেইন, বিহু নহ'লে নচলে। সেই বুলি আমি অকণমান ফূৰ্তি কৰিম বুলি পেলাই আজি একচুৱেলি ভিডিঅ'টো আমি কৰিম বুলি পেলাই আমি সাজু হৈছোঁ। ৰাইজে আশা কৰোঁ উদীপ্ত কলিতাৰ এই চেনেলটো ৰাইজে ভাল পাব। ছাবস্ক্ৰাইব কৰক আৰু লগতে আমাকো অকণমান উৎসাহিত কৰক। ধন্যবাদ। ঠিক আছে বাৰু, অকণমান বিহুক আপোনালোকে সঁহাৰি জনাব আৰু ভাল যদি পায় কমেণ্ট এটা কৰি দিব। আৰু আমাৰ ঢোলত আছে প্ৰাণ ভাইটি প্ৰাণজিত ৰাজবংশী, বৰ ধুনীয়া ঢোল বজায়। আৰু মোৰ পৰিচয়টো ক'লে উদীপ্তে, এইপিনে উদীপ্ত আছে। ঠিক আছে, আমি আৰম্ভ কৰোঁ। মনৰ